এই বার্তা শুনি সবাই আমাকে নিশ্চয় অশেষ শান্তি লাভ কৰিব। যাওঁ যাওঁ কৃষ্ণ আৰু অন্বেষণ। সুন্দরী নারী রমণী পকত পগলা হলে আমি আহিছে অপেশ্বৰী ভাগত মাৰি পেলাব নহয় মুখখন নাহাচোন মোৰ মোবাইলটো লৈ গৈছে মাকে কৈ পঠিয়াইছে ভিডিঅ' কৰি দিব লীলা গালি নাপাৰিব নেকি কিবা ঘৰত গৈ আজি বাহিৰত উলিয়াই দিব পিতাকে ডালকটো খুব দিয়ে দেৱী অপেশ্বৰী এইবোৰ মোৰ কোনো আহি প্ৰয়োজন আহা ৰক্ষা কৰিব